পৰৱৰ্তী খবৰ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ কেইটামান দিন বাকী পিছে খচৰা প্ৰকাশৰ পূৰ্বে শুক্ৰবাৰে ভয়ংকৰ বিস্ফোৰণ ঘটাইছে বিজেপি বিধায়ক শিলাদিত্যদেৱে আৰু এনআৰচি উন্নীতকৰণৰ কামত অনুপ্ৰৱেশকাৰীক জড়িত কৰাৰ ফলতে ১.৫ লক্ষাধিক বাংলাদেশী লোকৰ নাম সোমোৱাৰ অভিযোগ কৰে বিধায়কগৰাকীয়ে এনআৰচিৰ ভয়ংকৰ খবৰ এনআৰচিত নিয়োজিত হৈ আছে অনুপ্ৰৱেশকাৰী অবৈধ নাগৰিকে চলাইছে এনআৰচিৰ কাম-কাজ এনআৰচিৰ ডাটা এন্ট্ৰি অপাৰেশ্যনত অনুপ্ৰৱেশকাৰী এজন বিজেপি বিধায়কৰ চাঞ্চল্যকৰ অভিযোগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে আৰু এনে সময়তে এনআৰচিক লৈ চাঞ্চল্যকৰ অভিযোগ আনিছে বিজেপি দলৰে এজন বিধায়কে ৰাজ্যৰ 11খন জিলাত অনুপ্ৰৱেশকাৰী এনআৰচিৰ কামত হেনো জড়িত হৈ আছে এই বিস্ফোৰণ ঘটাইছে হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে অসমত 11টা জিলা য'ত মানে বাংলাদেশী মুছলমানৰ মেজৰিটি হৈ আছে আপোনালোকে তাতে যদি চাই গম পাব যে যিমান কম্পিউটাৰ অপাৰেটৰ্ছ আছে তেওঁলোক হ'ল নিজে ইমিগ্ৰেণ্ট মানে এজন ইমিগ্ৰেণ্ট আৰু এজন ইমিগ্ৰেণ্টৰ তেওঁলোকে ডিচিশ্যন ল'ব তো তেতিয়াতো খেলিমেলি হ'বই এনআৰচিৰ ভেৰিফিকেশ্যন অফিচাৰো হেনো অনুপ্ৰৱেশকাৰী ইভেন যিটো ভেৰিফিকেশ্যন অফিচাৰো আপোনাৰ ইমিগ্ৰেণ্ট নেচাৰেলি এটা চিম্পেথি থাকিব ইমিগ্ৰেণ্টৰ কাৰণে আৰু তাৰ কাৰণে কি হৈছে তেওঁলোকে আপুনি চাব যে যিমান মুছলিম প্ৰধান এৰিয়া আমাৰ 11টা জিলা আজি বাংলাদেশী মুছলমানৰ কবলত গুচি গ'ল সেইবিলাক অঞ্চলত বেছি নাম কাটা নাযায় কিন্তু যদি ভালকে ক্ৰছ ভেৰিফাই কৰা হয় তেতিয়া নাম কাটা যাব এনআৰচি ডাটা এন্ট্ৰি অপাৰেটৰসকলক শীঘ্ৰে নিৰীক্ষণ কৰক এই দাবী শিলাদিত্যৰ যিমান ডাটা এন্ট্ৰি অপাৰেটৰ্ছ আছে তেওঁলোকক এতিয়া আপুনি মনিটৰ কৰিব লাগে আৰু ক্ৰছ ভেৰিফিকেশ্যন কৰিব লাগে আমাৰ যিসকল অসমীয়া অফিচাৰ্ছ আছে তেওঁলোকৰ ওপৰত সেই দায়িত্ব দি পেলাই পঠাব লাগে তেওঁলোকৰ ফুল ছিকিউৰিটি দিব লাগে খালি হাজেলা ডাঙৰীয়া ছিকিউৰিটি দিলে নহ'ব যিসকল ভেৰিফিকেশ্যন অফিচাৰ্ছ আছে তেওঁলোকক ফুললি ছিকিউৰ কৰি পেলাই আপুনি বেলেগ জেগাৰ পৰা আপোনালোকে পঠাওক আৰু ক্ৰছ ভেৰিফাই কৰক তেতিয়া আপুনি চাব 1.5 লাখ নহয় হয়তো 5 লাখ মানুহৰ নাম কাটা যাব অনুপ্ৰৱেশকাৰীসকলক এনআৰচিত জড়িত কৰি চৰকাৰে ডাঙৰ ভুল কৰিলে মইতো ভাবোঁ এইটো এটা ডাঙৰ ভুল কৰিছে এটা ডাঙৰ কেলেংকাৰী এইটো কাৰণ এই লোকেল লেভেলৰ আপুনি ডাটা এন্ট্ৰি অপাৰেটৰ লৈ আমি এনআৰচিৰ এণ্টায়াৰ প্ৰক্ৰিয়াৰ লগত আমি বিশ্বাসঘাতকতা কৰিছোঁ অসমীয়া মানুহৰ লগত আমি বিশ্বাসঘাতকতা কৰিছোঁ ব্যাপক কেলেংকাৰী সংঘটিত হৈছে এনআৰচিত অনুৰোধ কৰিছোঁ মই অনাৰেবল সুপ্ৰিম কোৰ্টতো অনুৰোধ কৰিছোঁ হাজাৰা ডাঙৰকীয়াও অনুৰোধ কৰিছোঁ যে ইমিডিয়েটলি ক্ৰছ ভেৰিফিকেশ্যনৰ কাৰণে এই 11টা জিলাত ব্যৱস্থা ল'ব লাগে আৰু নহ'লে এই এনআৰচিত মানি লোৱাটো বহুত কষ্টকৰ হ'ব মাইনৰিটি লিডাৰ্ছসকলে মুখ বন্ধ কৰি বহি আছে যিবিলাক বাংলাদেশী মুছলমানৰ এডভকেচি কৰি থাকে তেওঁলোকে আজি মুখ বন্ধ কৰি বহি আছে কিহৰ কাৰণে বহি আছে তাৰমানে তেওঁলোকে এটা বস্তু কনফাৰ্ম হৈ গ'ল যে তেওঁলোকৰ বাংলাদেশী মুছলমানসকলৰ নাম এনআৰচিৰ পৰা কাটা নাযায় কাৰণ যিসকল কম্পিউটাৰ ডাটা এন্ট্ৰি অপাৰেটৰ্ছ আছে তেওঁলোকে গোটেই য'ত মুছলিম প্ৰধান এৰিয়া তেওঁলোকৰ মানুহ তাত বহি আছে সন্দেহজনক নাগৰিকৰ নাম থকা এনআৰচি মানি নলয় বিজেপিৰ বিধায়কে ভিডিঅ' জাৰ্নেলিষ্ট পলাশ ঠাকুৰীয়াৰ সৈতে দীপক গগৈ আছাম টক্স গুৱাহাটী বাতৰি অব্যাহত থাকিব কিন্তু এইকেইটালৈ